নমস্কাৰ দৰ্শকসকল এছএ নিউজ অসমত আপোনালোকক স্বাগতম জনাইছো বন্ধুসকল 2026 চনৰ নৱবৰ্ষই আমাৰ জীৱনলৈ কঢ়িয়াই আনিছে এক নতুন পুৱা প্ৰতি বছৰৰ দৰেই আমিও নতুন নতুন সংকল্প লওঁ কিবা এটা ভাল কাম কৰিবলৈ কিবা এটা সলনি কৰিবলৈ আৰু কিবা এটা লাভ কৰিবলৈ কিন্তু অলপ ৰৈ ভাবি চাওক কেৱল তাৰিখ সলনি হলেই জীৱন সলনি হয় নেকি সন্ত ৰামপাল গুৰু মহাৰাজৰ জ্ঞানে আমাক শিকাইছে যে প্ৰকৃত নৱবৰ্ষ সেইটোৱেই যেতিয়া জীৱনৰ দিশ সলনি হয় 2025 চনত আমি বহুতো কথা দেখিলো আনন্দ দুখ সংগ্ৰাম আত্মনিৰীক্ষণৰ সুযোগ দিয়ে সন্ত ৰামপাল গুৰু মহাৰাজে বুজাইছে যে মানুহৰ জীৱন অতি মূল্যৱান ই বাৰে বাৰে নাহে যদি এই জীৱনটো কেৱল ধন সম্পত্তি আনন্দৰ সন্ধানত পাৰ কৰা হয় তেন্তে নতুন বছৰটো পুৰণি বছৰৰ দৰেই হ'ব বন্ধুসকল 2026 চনটো পাৰ্টি কেক আতচবাজিত সীমাবদ্ধ নাৰাখিব এই বছৰ সত্য জানিবলৈ চেষ্টা কৰাৰ সংকল্প লওক সন্ত ৰামপাল গুৰু মহাৰাজৰ জ্ঞানে কয় যে প্ৰকৃত শান্তি সুখ আৰু মোক্ষ কেৱল শাস্ত্ৰসন্মত ভক্তিৰ দ্বাৰাহে সম্ভৱ যেতিয়া এজন ব্যক্তিয়ে প্ৰকৃত ভক্তিৰ অভ্যাস কৰে তেতিয়া তেওঁৰ বেয়া কৰ্ম নাশ হয় আৰু তেওঁৰ ভৱিষ্যত উজ্জ্বল হৈ পৰে সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনৰ সুগম পথ কিতাপখন এতিয়াই বিনামূলীয়াকৈ অৰ্ডাৰ কৰক আজিলৈ ইমানেই পৰৱৰ্তী সময়ত পুনৰ লগ পাম ধন্যবাদ